মাৰোৱাৰী যুৱমঞ্চ ধলা শাখাৰ উদ্যোগত 11 মাৰ্চত 2024 তাৰিখে সমাজকৰ্মী বানাৰসী লাল জৈন আৰু সোণেৰী দেৱী জৈনৰ স্মৃতিত তেওঁলোকৰ পুত্ৰ শ্ৰী ৰাধেশ্যাম জৈনৰ বিশেষ সহযোগত শ্ৰী বালাজী মাৰোৱাৰী বিবাহ ভৱনত চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে। এই শিবিৰত ডিব্ৰুগড়ৰ দৃষ্টি নেত্ৰালয়ৰ চিকিৎসকৰ দ্বাৰা কেটাৰেক্ট পৰীক্ষা কৰায় আৰু চকুৰ শক্তি পৰীক্ষা কৰি সুলভ মূল্যত চশমা যোগান ধৰে। এই বিনামূলীয়া চকু অস্ত্ৰোপচাৰ শিবিৰত প্ৰায় 100ৰো অধিক ৰোগী উপস্থিত আছে। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, অসম ৰিপৰ্ট। মাৰোৱাৰী যুৱ মঞ্চ ধলা শাখাৰ ফালৰ পৰা আৰু তিনিচুকীয়া জিলা অন্ধতা নিবাৰণ ছ'চাইটিৰ সহযোগত আজি আমাৰ ধলাৰ সমাজ কৰ্মী স্বৰ্গীয় বানাৰসীলাল জৈন আৰু তেখেতৰ পত্নীৰ স্মৃতিত বিনামূলীয়াকৈ চকু চালি পৰা শিবিৰ আজি আয়োজন কৰা হৈছে। এই শিবিৰত মুঠ 139 লোকৰ আজি চকুৰ পৰীক্ষা হৈছে। তাৰ ভিতৰত টোটেল 41 কেটাৰেক্ট ৰোগী পাইছোঁ। অহাকালি তেওঁলোকক ডিব্ৰুগড় দৃষ্টি নেত্ৰালয়লৈ লৈ যোৱা হ'ব অপাৰেশ্যনৰ বাবে আৰু 20জনমান লোকক চকুৰ পৰীক্ষা কৰি সুলভ মূল্যত চশমা যোগান ধৰা হৈছে। মাৰোৱাৰী যুৱ মঞ্চই 7মবাৰৰ বাবে এনেধৰণৰ প্ৰগ্ৰাম আয়োজিত কৰিছে। আগন্তুক সময়তো মাৰোৱাৰী যুৱ মঞ্চৰ এটা সপোন আছে যে এই সমগ্ৰ চৈখোৱা অঞ্চলটো চানিৰ পৰা মুক্ত কৰিব বিচাৰিছে। এই সপোনটো ৰূপায়ণ কৰিবৰ কাৰণেই আজি এই 7মবাৰৰ বাবে এনেধৰণৰ শিবিৰ আয়োজন কৰা হৈছে। অহা সময়তো আমি এনেকুৱা ধৰণৰ শিবিৰ আয়োজন কৰি যাম।